অধীৰে আজি মন্দিৰৰ উদ্দেশ্যৰ কথা গম পালে। নমস্কাৰ অনুমানৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰংচালৰ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল ধাৰাবাহিকখন ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ যোৱাদিখনত দেখিবলৈ পাইছিলে মন্দিৰাই কলিতাক লগ ধৰিছিলে আৰু কলিতাক লগ ধৰি আপুনি মোক সহায় কৰিব লাগিব আৰু আপুনি মোক সহায় কৰিলে আপোনাৰ লাভ হ'ব আৰু মোৰ লাভ হ'ব আৰু অবিৰত ভাগৱতীয়ে আপোনাক জখলা হিচাপে ব্যৱহাৰ কৰি অবিৰত ভাগৱতী ওপৰলৈ উঠি গৈছে আৰু তাৰ বিনিময়ত আপুনি কি পাইছে? সীমাহীন অপমান। আপুনি এবাৰ কথাবোৰ ভাবি চাওক বুলি মন্দিৰাই কলিতাৰ আগত কৈছিলে আৰু তেতিয়া কলিতাৰ অবিৰত ভাগৱতীয়ে কৰা অপমানবোৰৰ কথা মনত পৰি আছিলে আৰু কলিতাই মন্দিৰৰ লগত হাত মিলোৱা দেখিবলৈ পাইছিলে আৰু আজিৰ খনতে দেখিবলৈ পাব কলিতাই মন্দিৰক মই বাৰু তোমাক সহায় কৰিম, কিন্তু এইবোৰ কথা যাতে অবিৰত ভাগৱতীৰ ঘৰৰ কোনো পৰিয়ালে গম পাব নালাগিব বুলি মন্দিৰৰ আগত ক'ব আৰু তেতিয়া মন্দিৰে আপুনি একো চিন্তাই কৰিব নালাগে বুলি কলিতাৰ আগত ক'ব। আনফালে আজিৰ খনতে মন্দিৰৰ ঘৰলৈ যোৱাৰ পিছত অধীৰ মন্দিৰৰ ওচৰলৈ যাব আৰু মন্দিৰৰ ওচৰলৈ গৈ তুমি কলৈ গৈছিলা বুলি মন্দিৰক সুধিব আৰু তেতিয়া মন্দিৰাই মই এনে বাহিৰলৈ অলপ ফুৰিবলৈ গৈছিলো বুলি অধীৰক ফাঁকি দিব আৰু তেতিয়া অধীৰে মই যে তোমাৰ হাতত দুটা ফাইল থৈছিলো সেই দুটা ফাইল ক'ত আছে বুলি মন্দিৰক সুধিব আৰু তেতিয়া মন্দিৰাই সেই দুটা ফাইল মই বিচাৰি পোৱা নাই বুলি অধীৰক ফাঁকি দিয়াত অধীৰৰ মন্দিৰৰ ওপৰত অলপ সন্দেহ হ'ব। এতিয়া বাৰু অধীৰে মন্দিৰে যে কোম্পানীটো নিজৰ নামত কৰিব বিচাৰিছে এইবোৰ কথা গম পাব নেকি? দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনটিত আদি অতিথিৰ ওচৰলৈ গৈ মই গাৰ্গীৰ দেউতাক কথাবোৰ বুজালো, কিন্তু আংকুলে মোৰ কথাবোৰ একেবাৰে বুজি নাপালে বুলি অতিথিৰ আগত ক'ব। এতিয়া বাৰু আদি আৰু অতিথি আশ্ৰমখন বচাব পাৰিবনে? দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খনটিত। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। ধন্যবাদ।